হাই ফ্ৰেণ্ডছ, আপোনালোকক মোৰ চেনেললৈ স্বাগতম। বন্ধুসকল, আপোনালোকক মই এটা টপিকৰ ওপৰত কথা ক'ম, যিটো টপিক আগতেও কথাটো ব্যাখ্যা কৰিছিলোঁ। সেই টপিকটো হৈছে আমাৰ সমাজত থকা যিবিলাক কৰাপশ্যনৰ কথা আচলতে। মৃত্যু মানুহৰ চিৰসত্য, মৃত্যুক কোনেও বাধা দিব নোৱাৰে। কিন্তু তেনেকুৱা মৃত্যু যদি হঠাৎ দুৰ্ঘটনাৰ ৰূপ লয়, দুৰ্ঘটনা হৈ মৃত্যুৰ মুখত পৰে, তাৰে কেইজনমান ব্যক্তিৰ ক্ষেত্ৰত ধৰক শতকৰা 10জন ব্যক্তি মৃত্যুমুখত পৰিলে 5জনৰ কাৰণে চৰকাৰে গভীৰভাৱে, বিশদভাৱে, কৌশলভাৱে তদন্ত চলালে আৰু এই বাকী 5জনৰ কাৰণে তদন্ত নচলায়। ইয়াৰ অৰ্থটো বাৰু কি? অৰ্থটো বাৰু আপোনালোকে বুজি পাইছেনে? মই বিশেষকৈ এগৰাকী পুলিচ বিষয়া, আপোনালোকে সকলোৱে পৰিচিত, আপোনালোকে সকলোৱে জানেই। মই এই পুলিচ বিষয়া জোনমণি ৰাভাৰ কথা ক'বলৈ ওলাইছোঁ। SI নগাঁও মৰিকলং থানাৰ SI জোনমণি ৰাভাৰ কথা মই আপোনালোকক আগত কৈছোঁ। আগতেও এদিন মই কৈছিলোঁ। জোনমণি ৰাভাৰ বাৰু তদন্ত হ'লনে? ৰহস্যটো, মৃত্যুৰ ৰহস্য ফাদিল হ'লনে? নে জোনমণি ৰাভাই আত্মহত্যা কৰিলে, নে দুৰ্ঘটনাত মৃত্যু হ'ল? মোক কিন্তু অন্তৰখনত এই ঘটনাটোৱে কি কৰে, মাজে মাজে খুন্দিয়াই থাকে। মই যদিও জোনমণি ৰাভাৰ কোনো সম্পৰ্কীয় নহয়, তথাপিতো ময়ো এগৰাকী নাৰী, হয়তো তাই মোৰ আগতেই কৈছোঁ কন্যাৰ দুৰ্গ। গতিকে এই ন্যায় বিচাৰটো চৰকাৰে বাৰু এগৰাকী আৰক্ষী বিষয়াৰ কাৰণে কিমান ভাবিছে, কিমান ভাবিব লাগিছিলে। গতিকে মই চৰকাৰক কাতৰ অনুৰোধ জনাইছোঁ, আপোনালোকে জালুকবাৰীত সংঘটিত হোৱা 7জন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰৰ মৃত্যুৰ ৰহস্যৰ বিষয়ে যিমান ক্ষিপ্ৰগতিত সমালোচনা পৰ্যালোচনা কৰি বিষয়টো চাইছে, তদন্ত চলাইছে, বাহিৰৰ পৰা ফৰেষ্টৰ দল আনিছে, কিন্তু সেই জোনমণি ৰাভা গভীৰ ৰাতি জখলাবন্ধাৰ এইডোখৰ ঠাইতে মৰি পৰি থাকিলে। আপোনালোকে বাৰু তদন্ত কিয় নচলালে? তদন্ত আপোনালোকে চলাইছে। আপোনালোকে দুষাৰ কথা কৈছে যে SP DSPক মই দায়িত্বভাৰ দিছোঁ। চৰকাৰে তেনেকৈ কৈছে, কিন্তু SP DSPক দায়িত্বভাৰ দিয়াতকৈ চৰকাৰে 2জনমান বিষয়াই, মুখ্যমন্ত্ৰীকে হওক বা অন্য চৰকাৰৰ 2জনমান মন্ত্ৰীয়ে গৈ পেলাই এই ঘটনাটো ভালদৰে চাব লাগিছিলে। কাৰণ তেনেকৈ হাজাৰগৰাকী জোনমণি ৰাভা আমাৰ হেৰাই গৈছে। কি দুখীয়া হোৱাৰ কাৰণেই নে পপুলাৰিটি নাই কাৰণে জোনমণি ৰাভাৰ ক্ষেত্ৰত এনেকুৱা কৰিছে নেকি? নাপায়। সেই অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰকেইজনক মোৰ নিজৰ ল'ৰাৰ তুল্য ছাত্ৰকেইজন, মই তেওঁলোকক দোষিবলৈ যোৱা নাই, কিন্তু এটা দায়িত্ব আছিলে কি, এই অভিযান্ত্ৰিক মহাবিদ্যালয়ত থকা কৰ্তৃপক্ষই কি কৰিব লাগিছিলে, সেই ঘটনাটো গাত দিবলৈ বিচাৰিছিলে। কিন্তু তেওঁলোকে ৰাতি ছাত্ৰকেইজন ওলাই যাবলৈ তেওঁলোকে দিবই নালাগিছিলে। এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ত বিভিন্ন ঠাইৰ পৰা ল'ৰা আহি পঢ়িছে, তাত শাসন ব্যৱস্থাটো কিমান কটকটীয়া হ'ব লাগে। গেটত চিকিউৰিটি থাকিব লাগে, চিকিউৰিটিয়ে সম্পূৰ্ণ তথ্য লৈহে ল'ৰাকেইজনক বাহিৰত যাব দিব লাগে। মইতো জনা শতকৰা 50ভাগেই ল'ৰাকেইজনে ৰাগিয়াল বস্তু খাইছিলে বুলি জানিবলৈ পাইছোঁ। কিন্তু জোনমণি ৰাভাৰ ক্ষেত্ৰত সেইটো সম্পূৰ্ণ ব্যতিক্ৰম। কাৰণ জোনমণি ৰাভাই এগৰাকী SI, তেওঁ এখন থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বুলি ক'লেও ভুল নহয়। তেওঁ নিজৰ জীৱনটো কেনেকৈ পৰিচালনা কৰিব জানে তেওঁ। গতিকে তেওঁ তেনেকৈ হঠাৎ মৃত্যু হোৱাটো এটা কিবা গভীৰ ৰহস্যৰ ভিতৰলৈ চেঞ্চিটিভভাৱে সোমাই গৈ আছে। গতিকে আমাৰ সৰু অসমবাসীক মই অনুৰোধ কৰিছোঁ, আপোনালোকে জোনমণি ৰাভাৰ তদন্তটো
মুখ্যমন্ত্ৰীক ইমানেই জোৰ দিয়ক প্ৰত্যেকে ভিডিঅ' বনাই বনাই ইমানেই শ্বেয়াৰ কৰক মুখ্যমন্ত্ৰীয়ে যে জোনমণি ৰাভাৰ এই তদন্ত CBI হতুৱাই সোনকালে কৰাই যাতে ঘটনাটো গাপ দি নথৈ ৰহস্যটো ফাদিল হওক। এনেধৰণেই ফাদিল হওক যাতে জোনমণি ৰাভাৰ নিজে মৃত্যু হৈছে, এক্সিডেণ্টত মৃত্যু হৈছে, বা অন্য কিবা কাৰণত তেওঁৰ মৃত্যু হৈছে বা দুৰ্ঘটনাত মৃত্যু হৈছে, কিবা এটা কথাটো ওলক, তেতিয়াহে অসমৰ জনসাধাৰণে শান্তি পাব আৰু জোনমণি ৰাভাৰ পৰিয়ালৰ মানুহ শান্তি পাব। গতিকে চৰকাৰক এইটো কাটৰ আহ্বান জনাইছোঁ, আপোনালোকে জোনমণি ৰাভাৰ বিষয়ে সোনকালে ভাবক। তাত যিমানেই নকল সোণ ব্যৱসায়ী, যিমানেই জাল নোটৰ ব্যৱসায়ী জড়িত নাথাকক, মুঠতে তাক বিচাৰ কৰিব লাগে। আৰু তেনেকুৱা যদি প্ৰকৃততে জোনমণি ৰাভা গাতেই দোষী, আমি নাজানো, জোনমণি ৰাভাও দোষী হ'ব পাৰে, তেওঁ যদি নকল সোণৰ বেপাৰীৰ লগত হাত মিলাই আছিলে সেইটোও নাজানো। গতিকে তেওঁ সেই ঘটনাটো সোনকালে তদন্ত আঁতৰলৈ আনি পেলাই ভালদৰে চোৱা চিতা কৰিব লাগে। কাৰণ এনেকৈ ঘটনাবিলাক আজি জোনমণি ৰাভাৰ ক্ষেত্ৰত হৈছে, কাইলৈ অন্যগৰাকীৰ লগত হ'ব। তেনেকৈ দেখিছোঁ। এতিয়াতো মোৰ ধৰক মেচিয়ৰ এজ হ'ল, এই মেচিয়ৰ এজত দেখিছোঁ যে অভিনীলৰ হত্যাকাণ্ডত আপোনালোকে চাওকচোন, একেখন অসমতে বাস কৰোঁ, তেওঁলোকে যেনিবা পৰ্বতীয় জাতি, আমি যেনিবা ভৈয়ামৰ জাতি। গুৱাহাটীৰ পৰা ল'ৰা দুটা গৈ পেলাই গানৰ কিবা শ্বুটিঙৰ কাৰণে গৈছিলে, সেই বুলিয়েনো বাৰু সেই অভিনীলক সেই কাৰ্বি পাহাৰত তেনেকৈ মাৰি পেলাব লাগেনে? আপোনালোকে কিমান সুবিচাৰ কৰিলে অভিনীলৰ ক্ষেত্ৰত, আজিও একো কথা নোলালে, ফাদিল নহ'ল কথাটো ভালকৈ। মুঠতে অভিনীলে তাত শ্বুটিং ল'বলৈ বুলিয়ে কৈছোঁ মই, চমু ভাষাত ক'বলৈ গ'লে অভিনীলে তাত যোৱাটোৱে মানুহে কি কৰিলে, খেদি কচু কটা দি মাৰিলে। সেই অভিনীলৰ মাতৃ আজি বুকু উদং হ'ল আৰু আন কাৰো মনতো পৰি নাথাকে। ঘটনাটো শুনিলে কোনোবাই ভাবিব পাৰে, কিন্তু সকলোৱে পাহৰি গ'ল অভিনীলৰ হত্যাকাণ্ড। তেনেকৈ জোনমণি ৰাভাৰ হত্যাকাণ্ড লাহে লাহে ৰহস্যৰ মাজলৈ সোমাই গৈ ঘটনাটো একেবাৰে কোনোবা দিনাখন নোহোৱা হ'ব। গতিকে মই কৈছোঁ যে সকলো অসমবাসী ওলাই আহক, আপোনালোক সকলোৱে আহি চৰকাৰক ধৰক যে যেনেকৈ ফৰেষ্টৰ দল আনি 7জন ছাত্ৰৰ মৃত্যু, মই ভাল পোৱা নাই 7জন ছাত্ৰৰ মৃত্যু হৈছে, খালি মোৰ ল'ৰা যেনেকুৱা তেওঁলোকো তেনেকুৱা, তেওঁলোকৰ তদন্ত চলাইছে। জোনমণি ৰাভাৰ ক্ষেত্ৰতো তেনেকৈ তদন্ত চলক। কিয় ৰাতিটো তেনেকৈ পৰি থাকিলে সেই জখলাবন্ধা হস্পিটেলখনত, কোনে গৈ বাৰু জোনমণি ৰাভাৰ বিষয়ে তেনেকৈ তদন্ত চলালে? আনকি শুনিবলৈ পাইছোঁ বোলে হস্পিটেলৰ জখলাবন্ধা হস্পিটেলৰ যিখন বুক পেচেণ্ট এজন গ'লে যিখনত তেওঁ ডিটেইলছটো লয়, এড্ৰেছ পাতিবিলাক লয়, বা কেনেকৈ মৰিলে, কি হ'ল বা কি কথা, তাৰ কোনো ৰিপৰ্টেই নাই। চাওকচোন তেতিয়াহ'লে এই ঘটনাটো কেনেধৰণৰ হ'ব পাৰে। গতিকে সকলোৱে মিলি এই জোনমণি ৰাভাৰ হত্যাকাণ্ডটো CBI দিবই লাগে। চৰকাৰক জোৰ কৰক, CBI দিয়ক। এতিয়া লাহে লাহে পোহৰলৈ আহিছে যে আভাজ্যোতি ৰাভা, দেখিছোঁ TV ছ'চিয়েল মিডিয়াৰ জৰিয়তে দেখিবলৈ পাইছোঁ, আভাজ্যোতি ৰাভাই 3 বছৰ চাকৰি কৰি পাহাৰখন সম্পত্তি গঢ়িলে। ক'ত পালে তেওঁ ইমান টকা? চিধা হাতে অহা টকা নহয়, চিধা হাতে অহা টকাই ইমান পাহাৰখন সম্পত্তি গঢ়িব নোৱাৰে। তেওঁলোকে তলে তলে ব্যৱসায়টো চলি আছিলে, SP DSP লগত মিলি এইবিলাক কাম কৰি আছিলে। কিন্তু জোনমণি ৰাভাই যতদূৰ সম্ভৱ অনুভৱ কৰিছোঁ, জোনমণি ৰাভাই কামটো কৰিবলৈ কিবা অমান্তি হৈছিলে নেকি, সেইকাৰণে তেওঁলোকে জোনমণি ৰাভাৰ প্ৰতি ভাল ভাৱ নাছিল নেকি? মই মোৰ অন্তৰৰ পৰাহে কৈছোঁ, সেইটো মই নাজানো। তদন্ত আহিলে বা তদন্ত আওতালৈ আহিলেহে ভালদৰে তদন্ত হ'লে কথাটো গম পাম। সম্ভৱ তেওঁ চিধা চাৰা ছোৱালী আছিল নেকি, এইকাৰণে তেওঁ মৰিল নেকি, মোক এনেকুৱা কিছুমান ভাৱ আহি থাকে। মই এইটো কাৰণে জোনমণি ৰাভাৰ বিষয়ে কৈছোঁ,
বোলে আজি জোনমণি এবাৰ হেৰালে কাইলৈ আৰু 10টা ল'ৰা ছোৱালী হেৰাব। তেনেকৈ অসমত দিনে দিনে গুপ্ত হত্যা বুলি কৈছোঁ, মুক্ত হত্যা নহয়, গুপ্ত হত্যা চলি থাকিব। চলি থাকিলে অসমখন কোনোবা দিনাখন আমাৰ নিজৰ দেশৰ এটা নহ'ব। আমাৰ ইয়াত মাত মাতিবলৈ অধিকাৰ নাথাকিব। মই এজন ভাৰতীয় নাগৰিক হিচাপে মোৰ কথা কোৱাৰ অধিকাৰ আছে কাৰণে মই কৈছোঁ। আৰু মোৰ নিজৰ এটা চেনেলত নিজে এটা মই ইউটিউব চেনেল খুলি লৈছোঁ আৰু তাতহে মই কথা কৈছোঁ, বেলেগত কোৱা নাই। কিন্তু মই কেৱল চৰকাৰকো দোষা নাই, কিন্তু তেওঁলোকে তদন্তটো ভালকৈ কৰক। তদন্তটো ভালকৈ কৰিলে নিশ্চয় জোনমণি এভাৰ মৃত্যুৰ তদন্ত বা মৃত্যুৰ ৰহস্য ফাদিল হ'ব। লাগিলে তেওঁ এক্সিডেণ্টত মৰক, লাগিলে তেওঁ আত্মহত্যা কৰক বা কোনোবাই যদি মাৰিছে, তাৰ মাজতনো কি সোমাই আছে? গতিকে সকলোৱে মিলি আমি জোনমণি এভাৰ এই হত্যাকাণ্ড তদন্তৰ আওতালৈ আনিবই লাগে। CBI যিমান পাৰে এই ঘটনাটোত CBI ক্ষেত্ৰত চমজাই দিব লাগে। গতিকে আপোনালোকে কি কয়? আপোনালোকে মোৰ সৈতে বাৰু একমত নে? যদি একমত, মোৰ ভিডিঅ'টো এনেকুৱাকৈ শ্বেয়াৰ কৰক যাতে ভিডিঅ'টো গৈ আমাৰ কোনোবা এজন মন্ত্ৰী বিষয়া বা মুখ্যমন্ত্ৰীৰ হাতত ওচৰ পায়গৈ। মই মোৰ ভিউৱাৰ্ছ বঢ়াবৰ কাৰণে কথাটো কোৱা নাই। মই এগৰাকী নাৰী হৈ মই আন এগৰাকী নাৰীৰ কাৰণে মাত মাতিছোঁ। গতিকে তাত আপোনালোকে মোক ভুল নধৰিব। মোৰ অন্তৰত তেনেকুৱা যদি দিব পাৰে, সেইকাৰণে মই আপোনালোকক কাটৰে আহ্বান জনাইছোঁ। আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, আপোনালোকৰ বন্ধু মহলৰ লগতো শ্বেয়াৰ কৰক, যাতে ভিডিঅ'টো গৈ CM বা কোনোবা এজন বিভাগীয় মন্ত্ৰীৰ ওচৰত পায়গৈ। তেতিয়া নিশ্চয় তদন্ত ভালদৰে হ'ব আৰু মোৰ ভিডিঅ'টোত এটা সোনকালে আহি ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। ধন্যবাদ।